দুইবার বাড়ি করছিলাম। তার মাঝে গম পাইলাম যে শাহানুর বাড়ি করে হালাইছে। ঢুকা না ঢুকা শাহানুর কোনোদিন আমার খবর করলো না। এই দুইবার কইছে খবর যে পয়সা ঢুকছে। দুইবারে কত পাইছেন আপনি? 500 করে, 4400 দুইবার ঢুকছে তো পয়সা করে বাড়ি হয় না। তারপর এই যে আমার খবর বলছে ও বাড়ি করে হালাইছে। কত বাই করছে তারপরে? দুই নাম আছে, দুই নাম দিয়ে বাড়ি করছে। একদিন বাড়ি করছে, একজন তো বাড়ি করে আর না। সানোর কোন হয়? হ্যাঁ, সানোর কোন হয়? ওই মেম্বার নিজের অ্যাকাউন্টে কমাইছে। বাজার নেই, ঘরে বসে আমি 3 কিস্তি বাড়ি করছি, আর এই 1 কিস্তি আইছি বর্তমান। 3 কিস্তি না 2 কিস্তি বাড়ি করছি। হ্যাঁ, 2 কিস্তি বাড়ি করছি। আর 1 কিস্তি বলে 29 টাকা ঢুকে রয়েছে বইয়ে, আমি যাই নাই। তারপর জব কার্ডের আবার জব কার্ডে বসে বাড়ি করে নিছে। ও তো আমি ফোন করে আমরা নিয়ে গেছি। ঘর পাওয়াতে আপনি পয়সা দিয়েছিলেন নাকি কোনটা? না না না, আমি দেই নাই। মিশা কথা কম, আমি দেই নাই। ঠিক আছে, মিছা কইলা। আমার ইয়ারে মানুহখিনি আসলে বহুত দুখীয়া মানুহ, যিটো হয়তো সরকাৰে ঘৰ দিছে, সেই ঘৰখিনি আচলতে নিয়ম মতে যিখিনি পইচা পাব লাগে সেইখিনি পইচা হয়তো কিছুমানে পাইছে, কিছুমানে পোৱা নাই। আৰু যিবিলাক জব কাৰ্ডৰ পইচা, সবখিনি পইচাই মোটামুটি মেম্বাৰবিলাকে দালালি কৰি হয়তো তাৰ নিজৰ নামতো সোমাইছে, কিছুমান মেম্বাৰৰ তিৰিৰ নামতো সোমাইছে। এনেকৈ সোমাই অৰিজিনেলি যিবিলাকে আচলতে ঘৰৰ পইচা পাব লাগে, জব কাৰ্ডৰ পইচা, সেইবিলাক পোৱা নাই। এনেকৈ দুৰ্নীতি কৰি প্ৰায় যিমান 30-40খন ঘৰৰ পইচা, জব কাৰ্ডৰ পইচাখিনি আচলতে মেম্বাৰে দুৰ্নীতি কৰিছে। লগতে মেম্বাৰৰ লগত আৰু 2-4জন আছে আমাৰ গাঁৱৰ, সিহঁতে আত্মসাৎ কৰিছে। আৰু চিন্তা কৰি চাওক, 12 বছৰীয়া এজনী ছোৱালীৰ নামত কিবা জব কাৰ্ড হয় নেকি? সেইটো জব কাৰ্ড বনাইছে, সেইটোৰ প্ৰমাণ আছে। হাছানৰ নাতি নেকি, তেওঁৰ নামত ওলাই ইন্নছৰ পইচাখিনি আত্মসাৎ কৰিছে। সেইবিলাক আচলতে বহুত দুখৰ বিষয়। এইবিলাক উচিত বিচাৰ আমাক লাগে। হয়তো চৰকাৰৰ তাত আমাৰ অনুৰোধ, এইবিলাকৰ যাতে এটা উপযুক্ত শাস্তি দি সিহঁতক, আৰু যিবিলাকে পইচা পাব লগা আছে সেইবিলাকে পইচা পাব লাগে। আমাৰ মামাই কৈছিল যে নাই, নতুন চৰকাৰ আহিছে, নতুন চৰকাৰে দুৰ্নীতি কৰিলে কাকো নেৰে। কিন্তু মামাৰ তাত আমাৰ অনুৰোধ, মামাই যাতে এইবিলাক ভালকে চালি জাৰি চাই এইটো এটা উচিত বিচাৰ কৰি দিয়ে যেন, এইখিনিয়ে ক'লো। আৰু বেংকৰ পৰা পইচা আগত আনছো, আনাৰ পিছতে একদিন ফিংগাৰ মাৰলো, পইচাটো আজি নহ'ব, ফিংগাৰ লাইন নাই, নেট নাই। পাছত মই ঘূৰি আহিছো, পাছত যাই আৰু গেছো, পইচাটো নাই। কিমান? 10,000। এইটো হালবাৰী। একো বেংক মইতো ক'ব নোৱাৰো। তাহোনে ক'লাক যে এতিয়া পইচা নাই। মই কি ক'ম এতিয়া? কাগজত চেনে হাছান কি হয়? হাছেন 12 বছৰীয়া ছোৱালী এটা মোৰ ফেমিলি বনাইছে। তাৰমানে আপোনাৰ ফেমিলি বনাইছে? অঁ, সি ক'বই নোৱাৰে। মই ক'বই নোৱাৰো। পাছতে আমাৰ এই তাহোনে কৈ দিলা। কোৱাৰ পিছত তাই মই 5,000 টকা পাইছো। এতিয়া পাব লাগিছিল কিমান? 20,000। 20,000 12,000 পাইছে। বাকীখিনি কোনে খালে? তাহোনে খাইছে। হাছেনে, হাছেন শাহানুৰ। হাছান কি হয়? একো নহয়, আমাৰ মানে লগ হৈ মেম্বাৰৰ লগত থাকে। গোটেই কাম কৰে। PMৰ যিটো জব কাৰ্ডৰ পইচা, সেইটো মেম্বাৰে এনেকুৱা এটা জালিয়াতি কৰিছে। মানে ধৰক মইনালৰ একাউণ্টত পইচা সোমাইছে, সোমাই পিনে কৈছে এইটো কামৰ পইচা, সেইটো কৈ তাৰমানে পইচাখিনি মেম্বাৰে আত্মসাৎ কৰিছে। লগত হয়তো 2-4জন দালাল আছে। তাৰপিছত আপোনাৰ আছে বিমলা খাতুন। যেনে এটা বিমলা খাতুন, এইটো জোৰাণ মেম্বাৰৰ তিৰি, তেওঁ কিন্তু ঘৰো পোৱা নাই। আৰু লগতে এটা আছে আপোনাৰ ফুল খাতু কিন্তু জোৰাণৰ ফেমিলিৰ কোনো সদস্য নহয়। কিন্তু 2জনৰ একজনৰ হিতাধিকাৰীৰে ঘৰ পোৱা নাই। তেওঁলোকৰ ঘৰত একাউণ্টত জব কাৰ্ডৰ পইচা ক'ৰ পৰা আহিল ঘৰত? এই এটা আমাৰ প্ৰশ্ন। তাৰপিছত আমরা আহিল চন্দ্ৰভানু। তেওঁৰ মোটামুটি ঘৰৰ নামত আপোনাৰ 11,500 টাকা নিছে। তাৰপিছত আপোনাৰ জব কাৰ্ডৰ 15,118 টাকা, 14 টাকা সেইখিনি মেম্বাৰৰ লগ লাগি ওলাই লৈছে। তাৰপিছত আমরা নদৰ বোলা এটা মানুহ, তেখেতৰ জব কাৰ্ডৰ পইচা শাহানুৰৰ মেম্বাৰৰ হৈনকৰ একাউণ্টত সোমাই লৈছে। ইমান আলী তেখেতৰ জব কাৰ্ডৰ পইচাখিনি এই শাহানুৰৰ নিজৰ মেম্বাৰৰ একাউণ্টত সোমাই লৈছে। এনেকুৱা দুৰ্নীতি কৰি আছে। আৰু UPPL চৰকাৰে কৈ আছে আমি দুৰ্নীতি নকৰোঁ। গতিকে এইবিলাক দুৰ্নীতি নহয় নেকি?
গতিকে মাননীয় মুখ্যমন্ত্ৰীক এটা অনুৰোধ কৰিছোঁ, ইয়াৰ যাতে উচিত তদন্ত কৰি বেনিফিচিয়াৰীবিলাকে যাতে পইচাখিনি পায়, এইখিনি আমাৰ অনুৰোধ। কিছুমানৰ পৰা 5,000, কিছুমানৰ যিটো এইটো আপোনাৰ 2018 যিটো জিঅ'টেক হ'ল, সেইবিলাক যিবিলাক ঘৰ পাইছে, ঘৰৰ নামত 1,000কে টকা লৈছে, প্ৰত্যেক গিৰিৰ পৰা 1,000। এই অঞ্চলৰ ভিচিডিচি চেয়াৰমেন মেম্বাৰ কোন? চেয়াৰমেন হ'ল আপোনাৰ চেয়াৰমেনৰ নাম কি? মাইনা বাজাৰৰ চেয়াৰমেন, আৰু আপোনাৰ চেয়াৰমেন অহা নাই, আমাৰ গাঁৱত চেয়াৰমেন অহা নাই। আমাৰ পইচাবিলাক কালেকশ্যন কৰি আছে আপোনাৰ শাহানুৰ আৰু জোৰণ। শাহানুৰ কোন হয়? শাহানুৰ এজন মেম্বাৰ, জোৰণ এজন মেম্বাৰ। আৰু পকালাগিত এনেকুৱা এইবাৰ এটা পৰিৱেশ চাওক, 5জন মেম্বাৰ পকালাগিত। এখন গাঁৱত এখনেই মেম্বাৰ হ'ব লাগে, কিন্তু আমাৰ পকালাগি গাঁৱত 5জন মেম্বাৰ। কিন্তু 5জনে লগ লাগি এনেকুৱা 2-4জন সংগ লৈ এনেকুৱা দুৰ্নীতি চলাইছে, তাৰমানে আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। এইটো আমাৰ ৰূপহী ভিচিডিচি আণ্ডাৰত, ব্লক জালা ব্লকৰ আণ্ডাৰত। কতো ধৰক এই ঘৰৰ নামত যিবিলাক জব কাৰ্ডৰ 20,000 টকা দিয়ে চৰকাৰে, সেই টকাখিনি তাৰমানে এনেকুৱা কৰিছে জালিয়াতি, হয়তো মই পাব লগা পইচাখিনি মেম্বাৰে বেলেগ মানুহ এজনৰ একাউণ্টত সোমাই লৈ, বা মেম্বাৰৰ নিজৰ একাউণ্টত সোমাই লৈ বেনিফিচিয়াৰীয়ে পইচা পোৱা নাই, সেইখিনি পইচা মেম্বাৰে লৈ লৈছে। হয়, 20,000 টকা পায়, কিন্তু গোটেই পইচাখিনি বেনিফিচিয়াৰীৰ পৰা আমি অমুক কামৰ পইচা সোমাইছোঁ, তমুক কামৰ পইচা সোমাইছোঁ, এনেকৈ গোটেই পইচা মিহি ওলাই লৈ আত্মসাৎ কৰিছে। চৰকাৰক এইটো এটা আহ্বান জনাম, যাতে এই দুখীয়া মানুহবিলাকে প্ৰাপ্য পইচাখিনি পায়, তাৰ পৰা যাতে বঞ্চিত নহয়, এইখিনিয়ে চৰকাৰৰ ওচৰত আমাৰ অনুৰোধ। দুৰ্নীতি তদন্ত হ'ব লাগে, দুৰ্নীতি বিচাৰ হ'ব লাগে, দুৰ্নীতি তদন্ত হ'ব লাগে। কৈছে পয়সা দেও, জব কার্ডের পয়সা ঢুকাই দিমু। ফার্স্টে নিচ্ছে 500, তারপরে নিচ্ছে আবারও 600। জব কার্ডের পয়সা ঢুকাই দিমু, তারপরে আর পয়সা দেয় নি আমারে। ঘরের পয়সাটি দিচ্ছে, কিন্তু জব কার্ডের পয়সা একটাও দেয় নাই। কোন এরিয়া নাই? শাহানুর আর হাসেন দুজনে অ্যাকাউন্টে ঢুকাইয়া নিয়ে গেছে, আমাকে দেয় নিকে। আমি পাবা লাগে, আমি পাওয়া নাই, বেলে যে আমি পয়সা না পাও, এতে অনলাইনত চাই ফেলে কাগজ উলাই আনছে, এতে কাগজত ধরা পড়ছে।